কাণবাৰী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ পাতাৰ কাৰণে যেটো আমাৰ এটা যোজা চলি আছে তাৰ কাৰণে আজি আমি প্ৰাক্তন ছাত্ৰসকল একত্ৰিত হৈ এটা আলোচনা সভা অনুষ্ঠিত কৰিছিলোঁ আৰু এই আলোচনা সভাৰ জৰিয়তে অহা 17 তাৰিখ ৰবিবাৰ 17 মানে ডিসেম্বৰ ৰবিবাৰে আমি ৰাতিপুৱা 10 বজাত ইয়াত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে কেনেকৈ আমি এই কাণবাৰী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ সমাৰোহখন কোন তাৰিখে কেতিয়া দিনবাৰ মানে সিদ্ধান্ত কৰিবৰ কাৰণে অহা 17 তাৰিখ ৰবিবাৰে আমি সাধাৰণ সভা অনুষ্ঠিত কৰিছোঁ গতিকে আমাৰ কাণবাৰী হাইস্কুলৰ মানে প্ৰতিষ্ঠা কালৰ পৰা আজিলৈকে যিমান প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে সকলোকে অহা 17 তাৰিখ ৰবিবাৰে দিনৰ 10 বজাত উল্লেখিত সাধাৰণ সভাখনত উপস্থিত হৈ এই স্কুলৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ কেতিয়া অনুষ্ঠিত কৰা হ'ব কেনেকৈ কৰা হ'ব এই সম্পূৰ্ণ দিশ আলোচনা বিলোচনা কৰি অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত হয় তাৰ কাৰণে সকলোৰে সহযোগিতা আৰু উপস্থিত থাকিবলৈ আহ্বান জনাইছোঁ।